হে গাইজ আকৌ এবাৰ লগ পালোঁ মোৰ নতুন ভিডিঅ'লৈ। তো আজি আমি গুৱাহাটীত থকা একমাত্ৰ ৱাটাৰফললৈ যাম। তো মোৰ লগত আজি আছে মোৰ লগৰ, মোৰ একদম সৰু কালৰে লগৰ, এয়া মোৰ অলকেশ। মোৰ লগত আছে অলকেশ। অলকেশ যাব আৰু আমাৰ লগৰ আৰু দুজনমান যাব ন অলকেশ? আগত ৰখি আছে ন? তো আমাৰ লগত কেইখন গাড়ী হ'ব টোটেল? 4খন হ'ব ন? তো আৰু এটা টুইষ্ট আছে, আমাৰ লগত আৰু পুনৰ লগ পাব বাপী বৰ্মনক। এয়া বাপীও যাব আমাৰ লগত, মানে বাপীয়ে আমি একেলগে প্লেনিং কৰিছিলোঁ যে সেইটো যে আচলতে আমি যোনটো ৱাটাৰফললৈকে যাম বুলি ভাবিছিলোঁ, আমি কোনেও চিনি নাপাওঁ, আনকি বাপীও চিনি নাপায়, ময়ো চিনি নাপাওঁ, মোৰ লগত অলকেশ আছে, অলকেশেও চিনি নাপায়। তো আচলতে যোনটো ৱাটাৰফললৈকে গৈ আছোঁ, সেইটো আচলতে সুধি যাব লাগিব বা চাই ৰাস্তাটো চাই কিনে যাব লাগিব। তো বলকচোন যাওঁ, বলক। বৰষুণত ভিজি কেনেকুৱা লাগিল? বৰ্তমান বহুত বেয়া হৈ আছে, পাৰিবানে ৰিংকু? চেষ্টা কৰি আছোঁ। এফজেড হয় তোমাৰ। বলা এফজেড কাৰণতে ভৰসা কৰিছোঁ। বলা তুমি যাই চাওঁ। কিন্তু বৰষুণ, কিন্তু ৰ'দ দিলে ভাল আছিল, ৰ'দত আমি আহিলে ভাল আছিল, কিন্তু কালি প্লেনিং নকৰিলোঁ। চ' আজি ভাবিছিলোঁ বতৰটো ভাল হ'ব, কিন্তু দুৰ্ভাগ্যবশতঃ ৰ'দটো নিদিলে, বৰষুণে দিলে। বাকী লগৰকেইটা আহি আছে সিহঁতও। ত' আমি আগলৈকে গৈ আছোঁ, চাই লওঁ কি পাওঁ। ভূত বাংলা 7 ষ্টাৰ, যিটো মানুহে আজিকালি আখ্যা দিছে ভূত বাংলা বুলি। ত' এইটোতো মোৰ ভিডিঅ' কৰাৰ মন আছে, কেতিয়াবা আহিম। ত' আহি কেনে ভিডিঅ' কৰিম। ত' এতিয়া আমি বৰ্তমান ভিজি হ'লে আমি জেগাটোত গৈ আছোঁ। আপোনালোকক বৰষুণ দি আছে, তথাপিও দেখাবলৈ চেষ্টা কৰিছোঁ জেগাটো। ত' চাই থাকিব আগলৈকে ভিডিঅ'টো। ভিজি বহুত বেয়া বৰষুণ দিছে বৰ্তমান। ত' বৰষুণৰ মাজে মাজে ৰিংকু আৰু মই গৈ আছোঁ। ত' চাই লওঁ জেগাটো, যদি বেছি ৰাস্তা বেয়া হয়, ত' আমি আধাৰ পৰা ঘূৰি আহিম নে কি ৰিংকু? আধাৰ পৰা ঘূৰি। ত' বৰ্তমান তথাপি আপোনালোকক এই বৰষুণৰ মাজে মাজে হ'লেও দেখাইছোঁ আপোনালোকক চাবলৈ। ত' চাই থাকিব, আমি আগলৈকে যাই কিনে কি দেখা পাওঁ। ৰাস্তা যদি বেয়া হয়, আমি ৰাইডটো এইখিনিতে খতম কৰিম। এটা নিজৰা এটা আছিল যে কোনফালে?
মই ক'ব পাৰি কিনে সঁচাকৈ মোৰ বহুত বেয়া লাগি আছে কিয়নো মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে আমি এটা গুৱাহাটীত থকা মানে ৱাটাৰফললৈকে গৈ আছোঁ বুলি তো সেই ৱাটাৰফললৈকেতো আহি পালোঁ কিন্তু সেই ৱাটাৰফলত আহি পোৱাৰ পিছত ইয়াৰ কিছুমান স্থানীয় বাসিন্দাই কয় যে 2 দিন পূৰ্বে ইয়াতে পুলিচ বাহন আহি কিনে ইয়াৰ যোনটো নিজৰা সেইটো বন্ধ কৰি দিয়ে কিয়নো সেইটো অভিয়াছলি আপোনাৰ পাথৰপৰি হয় যিহেতু প্ৰাইভেট প্ৰপাৰ্টি হয় বেলেগৰ তো সেইটো কাৰণে প্ৰাইভেট প্ৰপাৰ্টি তেনেকুৱা পাব্লিক যোৱাটো হয়তো ইমান ঠিক নহয় সেইটো কাৰণে বাহনে বন্ধ কৰি দিয়ে আৰু লগতে কয় যে মানে তাত পুলিচ আহিয়ে আছিলে মানে ঘণ্টাৰ পিছত ঘণ্টা আহি আছিলে তো সেইকাৰণে আমি আপোনালোকক ভিডিঅ'টো দেখাব নোৱাৰিলোঁ তাৰ বাবে সঁচাকৈ বহুত বেয়া লাগিছে আৰু বেয়া লাগিলেও এইখিনি কি হ'ব ইয়াতে আমি ভিডিঅ'টো সমাপ্ত কৰিব লাগিব সমাপ্ত কৰাৰ লগতে আমাৰ নেক্সট ভিডিঅ' ইয়াতকৈ ভাল বনোৱাৰ আশাৰে আজি ইয়াতে সমাপ্ত কৰিলোঁ মোৰ ভিডিঅ'টো থেংক ইউ এয়া চব পাথৰ কুঁৱাৰী ভাল লগত পাথৰ